চবৰে চিনাকি বেহাবাৰী আউটপোষ্টৰ হাসনা খানা বুলি ক'লে সকলোৱে চিনি পায় মই এতিয়া বা বুলি মাতিছোঁ বেয়া নাপাব প্ৰথমে চবেই জানে বাৰ বিষয়ে আৰু বাৰ পৰিচয়ও জানে চাগে তথাপিও বাৰ মুখেদি জানিব বিচাৰিম আপোনাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম বৃষ্টি দত্ত আৰু মোৰ ঘৰ কাৰ্বি আংলং খাৰুৱাঘাটত আপোনাৰ ঘৰত কোন কোন আছে মোৰ মা পাপা বা আৰু মই বা বিয়া হৈছে তাই ডিব্ৰুগড় থাকে দুলীয়াজানত সেয়ে সৰু ফেমিলি বাৰ মুখেদি জানিব পালে ভাল পাব চাগে জনাবচোন আপুনি মই ৰাসৰ কাৰণে কাইলৈ মোৰ ৰাস আছে ৰাধাৰ চৰিত্ৰত আৰু ময়ো যাম বুলি ভাবিছোঁ বাৰ অভিনয় চাবলৈ আৰু বেহাবাৰীত যিখিনি চাইছোঁ দেখিছোঁ আৰু বেলেগ যিখিনি চেনেলত বা যিখিনি ভিডিঅ'ত আপোনালোকে অভিনয় দেখিছে তাৰ উপৰিও ৰাসৰ যিহেতু আমাৰ নিজে আমি দেখি পাম নিজৰ জেগাত সেইটোকে আপোনালোকৰ ভিডিঅ' যোগেদি আপোনালোকেও চাবলৈ পাব আৰু অহা কাইলৈ যি বাৰ অভিনয় আছে মহাৰাসৰ ৰাধাৰ চৰিত্ৰ সেই অভিনয় চাবলৈ আপোনালোকো আহক মোৰ এই ভিডিঅ' যোগেদি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ চেনেলটো যদি ভাল লাগিছে তাৰ ভিডিঅ'বিলাক চাই তেতিয়াহ'লে আপোনালোকে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আপোনালোকো ধন্যবাদ থাকিব আমার নৃত্য কেনে পারা আপনার নৃত্য
এয়া আমাৰ বা উপস্থিত আছে চবৰে চিনাকি বেহাবাৰী আউটপোষ্টৰ হাচনা খানা বুলি ক'লে সকলোৱে চিনি পায়। মই এতিয়া বা বুলি মাতিছোঁ, বেয়া নাপাব। প্ৰথমে চবেই জানেই বাৰ বিষয়ে আৰু বাৰ পৰিচয়ও জানে চাগে, তথাপিও বাৰ মুখেদি জানিব বিচাৰিম আপোনাৰ পৰিচয়টো। নমস্কাৰ, মোৰ নাম বৃষ্টি দত্ত আৰু মোৰ ঘৰ কাৰ্বি আংলং খাৰুৱাঘাটত। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ মা পাপা, বা আৰু মই। বা বিয়া হৈছে তাই ডিব্ৰুগড়, থাকে দুলীয়াজানত। সেয়াই সৰু ফেমিলি। আৰু বাক কিহৰ কাৰণে লগ পালোঁ ইয়াত, আৰু বাক কেনেকৈনো ইয়াত আমাৰ চিমেণ্ট চাপৰিত দেখা পালোঁ, আপোনালোকে বাৰ মুখেদি জানিব পালে ভাল পাব চাগে। জনাবচোন আপুনি। মই ৰাসৰ কাৰণে আহিলোঁ। অহাকাইলৈ মোৰ ৰাস আছে, ৰাধাৰ চৰিত্ৰত। আৰু ময়ো যাম বুলি ভাবিছোঁ বাৰ অভিনয় চাবলৈ। আৰু বেহাবাৰীত যিখিনি চাইছোঁ দেখিছোঁ, আৰু বেলেগ যিখিনি চেনেলত বা যিখিনি ভিডিঅ'ত আপোনালোকে অভিনয় দেখিছে, তাৰ উপৰিও ৰাসৰ যিহেতু আমাৰ নিজে আমি দেখি পাম নিজৰ জেগাত, সেইটোকে আপোনালোকৰ ভিডিঅ'ৰ যোগেদি আপোনালোকেও চাবলৈ পাব। আৰু অহা কাইলৈ যি বাৰ অভিনয় আছে মহাৰাসৰ ৰাধাৰ চৰিত্ৰ, সেই অভিনয় চাবলৈ আপোনালোকো আহক। মোৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। চেনেলটো যদি ভাল লাগিছে তাৰ ভিডিঅ'বিলাক চাই, তেতিয়াহ'লে আপোনালোকে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আপোনালোকো ধন্যবাদ থাকিল। যমুনাৰ ঢল বালিত কৰি মহাৰাজ লীলা আৰম্ভ, যুগমীয়া কৰি থওঁ কত যুগ যুগান্তৰলৈ। Thank you.
পূব দিশে ধনী প্ৰাণ প্ৰকাশ কৰি সূৰ্য উদয় হবৰ সময় হ'ল। এতিয়া তোমালোকক আন্তৰিক স্নেহে বিদায় দিছোঁ। নিজ নিজ গৃহে গমন কৰা। सर्व